এইজনী আকৌ ক'লাভূত ক'ৰ পৰা ওলাল এই বুলি ভাবিছে চাগে, নহয় জানো? ৰ'ব ক'লাভূত নহয়, ময়ে হয়। এয়া ৰাতিপুৱা শুই উঠিলোঁ আনদিনাৰ দৰে, আকৌ আহিলোঁ এয়া যাবলৈকে বুলি। এয়া আহি পালোঁ মই ফিল্ড, আৰু আহি পায়ে একপাক খোজকাঢ়ি লওঁ। এইফালে আছে কিছুমান মানুহ, এইফালে এটাই দৌৰি আছে। এয়া মই ছিংগল প্ৰাণী খোজকাঢ়ি আছোঁ। আৰু এয়া গৈয়ে প্ৰথমে অলপ খোজকাঢ়ি ল'লোঁ। ৰাইজসকল, যোৱাকালি 2 পাক দৌৰিছিলোঁ আৰু আজি 3 পাক। যিমান পাৰোঁ এটা দিন গৈ থাকিব, এক পাক বেছিকৈ গৈ থাকিম। আৰু এয়া এতিয়া ৰানিং কৰি খোজকাঢ়ি আছোঁ। এয়া আকৌ দৌৰি হোৱাৰ পাছত লং জাম্প মাৰিব আহিলোঁ, আৰু ভাইটিজনে মাটিখিনি খুব ধুনীয়া কৰি দিলে। পিছে ৰাইজ মই আজি লং জাম্প মাৰাটো নেদেখাও দিয়ক ভিডিঅ'ত, মানে ভালদৰে মাৰিব নোৱাৰিলোৱে, পিছল খালোঁ। আৰু আমাৰ এইজনে আকৌ হিচাপ ল'ব আহিছে, মই কেইপাক দৌৰিলোঁ, একদম হোতে মোলে হিচাপ ল'ব আহিছে। আৰু এয়া তাৰপাছত মামাহঁতৰ ঘৰলৈকে আহিলোঁ, পানী বটল এটা লৈ ল'লোঁ সোমাই কিনে। আৰু ঘৰলৈকে আহি অলপ এক্সাৰচাইজ কৰিলোঁ, নহ'লে এক্সাৰচাইজ নকৰিলে গাটো মানে খুব বিষ যেন অনুভৱ হয়, সেইটো কাৰণে। আৰু মই পিছে ইমান স্পীডত এক্সাৰচাইজ কৰা নাই দেই, ৰাইজ ভিডিঅ'টোহে স্পীড কৰি দিছোঁ। আৰু এয়া তাৰপাছত ঘৰলৈকে আহি গা মূৰকেইটা ধুই থাপনা এখন পাতিছোঁ ৰ'ব, মানে এই থাপনাখন আছিল ঘৰৰ ভিতৰত, কিন্তু ঘৰৰ ভিতৰতো ভাল নালাগে পূজা দিবলৈ, সেইকাৰণে এয়া বাহিৰতে, মানে আমাৰ যিটো নামঘৰ আছে নামঘৰৰ ওচৰতে তেনেদৰে থাপনাখন পাতিছোঁ। আৰু এয়া ধুনীয়াকৈ মই ৰাতিপুৱাৰ পূজা ভাগ কৰি ল'লোঁ। আৰু ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ যে আমাৰ জুবিন দাই সোনকালে ন্যায় পায়, তাকে ভগৱানৰ ওচৰত দিন ৰাত প্ৰাৰ্থনা কৰোঁ। আৰু সকলোৱে লিখিব, আমিও লিখি আছোঁ, #JusticeForJubin Garg, আপোনালোকেও লিখিব, আমাক বিশ্বত যাতে আমাৰ দাদাক সকলোৱে চিনি পায়। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।